মোৰ আই মোৰ আপোন হও মোৰ সপোনৰ ঠাইখনে হাকাৰ ৰূপ পাওক আমি অসমক জিলিকাম লুইতক জিলিকাম লুইতৰ দুয়োপাৰ জিলিকাম সদৌ অসম ছাত্ৰ সন্থাক জিলিকাম যুগ যুগান্তৰলৈ বিশ্ববিজয় আমি নৱজোৱান ৰাখিম আমি এই অসমীয়াৰ মান বিশ্ববিজয় আমি নৱজোৱান ৰাখিম আমি এই অসমীয়াৰ মান কলীয়া গাঁৱৰ আঁতৰাই আমি জগত কৰিম জ্যোতিষ্মান আইৰ মুখত হাঁহি বিৰিঙাই অহিংসাৰে আমি আগুৱাই যাম আমি এইয়াই অসমীৰে সৰু অসম যেহেতু আপোনালোকে দেখা পালে মূল্যবৃদ্ধিৰ ওপৰত বাকী কিবা হ'ল তো তাতে আমি আহিলোঁ মূল্যবৃদ্ধিৰ ওপৰত কিবা চলি আছে তো তাতে মানে মূল্যবৃদ্ধিৰ ওপৰত আগৰ ভিডিঅ'টো চাইছিলোঁ তো এইটো ভিডিঅ'টো চাব পৰা শেষলৈকে আৰু তাতে কি হয় কি নহয় মই দেখাই আছোঁ এতিয়া মানে ইয়াতে আমি ঘূৰি আছোঁ কিবা কৰি আছোঁ তো লাষ্টৰখিনি চাব পৰা তো গাইজ চাব পাৰে ইয়াতে আমাৰ পিয়া বাইদেউ কিবা মানে লিষ্টটো লিখি আছে যোনে যোনে আহিছে দে পিয়া আৰে হাঁহিকে আছা দে লিখ লিখ কাৰ কাৰ নাম লিখছা ক প্ৰিয়া বিশ্বাস সুমি তুমি যাৰ যাৰ চবৰ নাম লিখবি জানক সকলোৱে এই দেশ আমাৰ এই দেশ নামানো কাৰো এয়া দেশ শত শ্বহীদৰ আপোনালোকে যেনেকৈ দেখা পালে পাৰ্কত আহিছিলোঁ তো পাৰ্কৰ পুৰা ভিউটো দেখালোঁ ইয়াতে মানে আছু মিটিংটো আছিল তো আছু মিটিংটো এতিয়া খতম হ'লে আমি চিধা ঘৰলৈকে যাম তো ঘৰৰ ভিডিঅ'খিনি পুৰা চাই থাকিব আৰু কি শপত দিলো আই শৰণ দুহাই বীৰ লাচিত মূলা শত বীৰাংগনা হাতে হাতে ধৰি আগুৱাই যাওঁ প্ৰণাম জনাই শ্ৰীশংকৰক প্ৰণাম জনাই আজান ফকীৰক আমি এইয়াই অসমীৰে সৰু অসম ছাত্ৰ সন্থা আমি এইয়াই অসমীৰে সৰু অসম ছাত্ৰ সন্থা তাতে দেখা পালে কি হ'ল কি নহ'ল তো যেনেকা চৰকাৰ আছে কৈ আৰু বজাৰত লাগিছে জুই ডাইৰেক্টটো শুনিছে চৰকাৰ আছে কৈ বজাৰত লাগিছে জুই তো এনেকা আমাৰো পৰিস্থিতি চাওক ল' কোৱালিটিৰ মানুহবিলাক কি হৈ আছে যিগিলা মানে হাজিৰা কৰি ইনকাম কৰি কিবা কৰিছে অকল চব্জিৰ দাম নহয় চব বস্তুৰ দাম বাঢ়িছে শাক পাচলিৰ দামটো বাঢ়িছে লগত চাউল দালি লাইনৰ বিল মতলব সকলো বস্তুৰ দাম বাঢ়িছে কমচে কম মোবাইলৰ ৰিচাৰ্জৰ দামো লাহে লাহে বাঢ়িব খুজিছে তো চাওক এনেকা হ'লে আমি সাধাৰণ মানুহখিনি কেনেকৈ চলিম সেইটো কাৰণে মানে ইমান দিনৰ পৰা কিবা চলি আছে তো আগৰ ভিডিঅ'টো আপোনালোকে চাইছে চোৱা নাই যদি মই লিংকটো ডিছক্ৰিপশ্যনত দি দিম বাৰু তো সেইখিনি ভিডিঅ'টো চাই ল'ব তো তাতে কি হ'ল কি নহ'ল পূৰা হাংগামা লাগি গৈছে তো এতিয়া আমি পূৰা 10 ঘণ্টীয়া এটা কিবা কৰিছোঁ তো 10 ঘণ্টা তাতে বহি ৰাতিপুৱাৰ পৰা 6টাৰ পৰা একো নোখোৱাকৈ 4টা 5টালৈকে তাতে আছোঁ তো তাতে থাকিছিলোঁ তো তাতে চব ভিডিঅ'টো বনাব নোৱাৰিলোঁ তো তাৰ কাৰণে চৰি তো তাতে মানে কিবা কৰি মানে পূৰা ভোক লগা হৈ গৈছে তো তথাপিতো মানে চৰকাৰে দাম কমোৱাৰ নাম লোৱা নাই প্লিজ চৰকাৰৰ ওচৰত মই হাত জোৰ কৰিছোঁ দামটো কমাই দিয়ক বস্তুত সেইটো কাৰণে মই ইমান অনুৰোধ কৰিছোঁ আৰু বহুত ছাত্ৰ সন্থা আছোঁ গোটৰ সবাই কৰি আছে মই ছাত্ৰ সন্থা কৰি আছোঁ মই কিয় কৰিছোঁ তো তাতে মই এতিয়া ষ্টুডেণ্ট হৈও কৰি আছোঁ কিন্তু বস্তুৰ দাম কমিব লাগে সাধাৰণ মানুহবিলাক কেনেকৈ চলিব আমি কেনেকৈ চলিম আমাৰ ঘৰৰ মোৰ দেউতাই নিজে হাজিৰা কাম কৰি
উপাৰ্জন কৰি আমাক খুৱাই আছে, ডাঙৰ মানুহ বনাব আশা চাই আছে, কিন্তু পাৰা নাই চৰকাৰৰ কাৰণে, কাৰণ চব্জিৰ দাম বাঢ়াইছে, চব বস্তুৰে দাম বাঢ়াইছে। তো সেইটো কাৰণে বস্তুৰ দাম কমাব লাগে, মই এইটো আশা কৰোঁ। তো আজিৰ ভিডিঅ'টো মই বেছি লাম্বা নকৰোঁ, যিহেতু যিমানে বহুতে লাম্বা হৈ গ'ল। তো ভিডিঅ'টো শেষলৈকে চালে তাৰ কাৰণে থেংক ইউ। আৰু ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, আৰু কথা পাতি প্লে কৰি কৰ্ণেশ্যনৰ লগতে ভিডিঅ'টো আৰু বহুত মানুহৰ লগত শ্বেয়াৰ কৰিব, যাতে চবে খবৰটো পায়। আজি কেনেকৈ তো এইটো ভিডিঅ'টো বেছি আগুৱাই লৈ নাযাওঁ, তো এইখিনিতে খতম কৰিছোঁ। জয় আই অসম। পানী মই মচো ন ইতিহাস মই ৰচো, আইৰ চকুৰ পানী মই মচো ন ইতিহাস মই ৰচো, সপ্ত সুৰধনী মই স্বদেশী আত্মাৰ প্ৰতিবাদী কণ্ঠ সংগ্ৰামী অসমীয়াৰ, নাযাওঁ নেওচিয়াৰ বুকুৰ মৰম প্ৰতিধ্বনি তুলি কওঁ জয় আই অসম, জয় আই অসম, জয় আই অসম।